নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিকেললৈ। বন্ধুসকল, আজি মই যিটো ভিডিঅ' বনাবলৈ যাই আছোঁ সেই ভিডিঅ'টো হ'ল আপোনালোকে কেনেকৈ আপোনালোকৰ চেনেলৰ নাম যদি আপোনালোকে চেঞ্জ কৰিব খোজে তেনেহ'লে আপোনালোকে মোবাইলৰ জৰিয়তে কেনেকৈ এই চেনেলৰ নাম চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, এতিয়া বহুতে এটা সৰু কাম বহুতো ইউটিউবাৰ এইটো বিষয়ে জানে। যদি বন্ধুসকল আপুনি এইটো বিষয়ে জানে তেনেহ'লে আপোনালোকৰ এই ভিডিঅ'টো চাই সময় নষ্ট কৰি কোনো লাভ নাই। আৰু যদি আপুনি নাজানে কি এটা চেনেলৰ নাম কেনেকৈ আপোনালোকৰ মোবাইলৰ যোগেদি চেঞ্জ কৰিব পাৰে তেনেহ'লে এই ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেলৰ নাম চেঞ্জ কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ যিটো ইউটিউব ছফ্টৱেৰ সেইটোৰ যোগেদি কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে প্ৰথমত আপোনালোকৰ ইউটিউবটো অ'পেন কৰি ল'ব মোবাইলত। তো বন্ধুসকল, ইউটিউব অ'পেন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেজ যেতিয়া অ'পেন হ'ব তেতিয়া আপোনালোকৰ একেবাৰে ৰাইট কৰ্নাৰত ওপৰত দেখা পাব আপোনালোকৰ চেনেলৰ লগো। তো আপোনালোকৰ এই চেনেলৰ লগৰ ওপৰত আপোনালোকে ক্লিক কৰিব। লগৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব আৰু ইয়াতে আপোনালোকৰ চেনেলৰ নেমটো লিখা থাকিব টেকনিকেল ল'ৰা, আৰু তাৰ তলত আপোনালোকৰ এটা অপশ্যন দেখা পাব ইয়ৰ চেনেল। তো আপোনালোকে ইয়ৰ চেনেলত ক্লিক কৰিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত আপোনালোকৰ ভিডিঅ'বিলাক থাকিব। মই এতিয়ালৈকে ইয়াত ভিডিঅ' দিয়া নাই, সেইকাৰণে ইয়াত ভিডিঅ' শ্ব' হোৱা নাই। তো ইয়াৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব, ইয়াত যিটো আপোনালোকে ছেটিং আইকনটো দেখা পাই আছে আপোনালোকে এই ছেটিং আইকনৰ ওপৰত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত চেনেলৰ নামটো চেঞ্জ কৰাৰ ঠাই আহি যাব। আপোনালোকে ইয়াত যিটো কলমৰ নিচিনা চিহ্ন এটা দেখা পাই আছে ইয়াত ক্লিক কৰি আপোনালোকৰ চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব। ইয়াত মই মোৰ চেনেল নামটো চেঞ্জ কৰি আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে যি চেঞ্জ কৰিব খোজে সেইটো দি আপোনালোকে নামটো চেঞ্জ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আপোনালোকে অ'কে প্ৰেছ কৰি দিব। অ'কে প্ৰেছ কৰাৰ পিছতে আপোনালোকৰ চেনেলৰ নামটো চেঞ্জ হৈ যাব। বন্ধুসকল, এনেকুৱা এটা সহজ পদ্ধতিতে আপোনালোকৰ চেনেলৰ নামটো চেঞ্জ কৰি ল'ব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ চেনেলৰ লগটো চেঞ্জ কৰিব খোজে তেনেহ'লে আপোনালোকে ইউটিউবৰ যোগেদি এই ইউটিউব ছফ্টৱেৰৰ যোগেদি কৰিব নোৱাৰিব। ইয়াৰ কাৰণে এটা বেলেগ প্ৰচেছ আছে যিটো মই আগলৈ কোনো এটা ভিডিঅ'ত দেখুৱাই দিম, আৰু সেই ভিডিঅ'টোৰ লিংক মই এই ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে যদি লগো চেঞ্জ কৰিব খোজে তেনেহ'লে লগো চেঞ্জ কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি চেনেলৰ নামটো যদি ডেস্কটপ বা কম্পিউটাৰত চেঞ্জ কৰিব খোজে তেনেহ'লে তেনেহ'লে যিটো প্ৰচেছত লগো চেঞ্জ কৰা যায় সেইটো প্ৰচেছতে আপোনালোকে চেনেলৰ নামটো চেঞ্জ কৰা যায়। আৰু যদি আপোনালোকে এনেকুৱা চেনেলৰ নামটো লেপটপ বা কম্পিউটাৰত যদি চেঞ্জ কৰিব খোজে তেনেহ'লে আপোনালোকে যিটো প্ৰচেছত লগটো চেঞ্জ কৰিব পৰা যায় সেইটো প্ৰচেছত আপোনালোকৰ চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে যদি লগো চেঞ্জ কৰাৰ ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকৰ চেনেলৰ নাম আৰু লগো দুয়োটাই চেঞ্জ কৰিব পৰা শিকি যাব। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনি। যদি আপোনালোকৰ ভিডিঅ'ৰ পৰা অলপ উপকাৰ হৈছে তেনে ভিডিঅ'টো লাইক কৰিব, আৰু আগলৈ যাতে মোৰ ভিডিঅ' আপোনালোকে চাব পাৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।